মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে মোৰ ইউটিউব চেনেল জ্ঞান গংগালৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ তোমালোক সকলোৰে ভাল। আজি এটি নতুন ভিডিঅ' লৈ তোমালোকৰ কাষলৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টি চাই তোমালোকে নিশ্চয় উপকৃত হ'বা। আগৰ দৰেই ভিডিঅ'টোত হাতত এটা কলম আৰু এখন বহি লৈ ল'বা, যাতে প্ৰত্যেকটো কথা তোমালোকে লিখি যাব পাৰা। স্ক্ৰীনত প্ৰত্যেকটো শব্দ দেখুৱাই যোৱা হ'ব, তোমালোকে তাৰ পৰা চাই লিখি ৰাখিবা। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমীয়া সমাজৰ তাঁতশালৰ বিভিন্ন সঁজুলিৰ নামবোৰ। ১. উঘা, উনিশলা, ককিলামাৰি, কাইমাৰি, কাহনি, কুৰমাৰা, গৰকা, গৰকাজৰি, গৰকা টিপনি, গৰকা ধৰা, গৰকা বাৰী, তুলুঠা, তুলুঠা লৰলি, ডাংমাৰি, চালিমাৰি, চিপকাঠি, চেৰি, চেৰেকী, জাকি, জিম, তলাবন্ধ জাকি, তাঁতৰ খুটা, তাঁতৰ চুঙা, তোলা-ধুনা ধনু, দূৰপতি, দূৰপতি জৰি, দূৰপতি পথ, নাচনী, নাচনী জৰি, নেউঠনি, নেচা কৰা, কাঠাম, পঘৈ, পাজি কৰা সঁজুলি, পথালি চালমাৰি, পুতল বা বুকু পুতল বা পাতি পুতল, ফুলকাঠি, ফুলশলা, চকু, চুঙা, ধৰা, পাংখা, বান্ধলি, শালি, সৰকা, চেৰেকী, সৰু চেৰেকী, বৰ চেৰেকী, বিহা, মহুৰা, মহুৰা থোৱা নাওৰা, মহুৰা ঘূৰোৱা, মাকো, মাকোৰ টোপ, মাকোৰ বাকচ, মাকো শলা, মাল, যঁতৰ, যঁতৰৰ ঘিলা, যঁতৰৰ হাতোৰা, ৰাচ, ৰাচৰ কণী, ৰাচ চলোৱা কুচি, লেটাই, শালি, শাল, হাকুটা, হাত বাঢ়নি, হাত মাৰি, হাতশালি আদি। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে এই কথাখিনি কেনে পালা? কমেণ্ট কৰিবা, লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লগৰ বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰিবা। ধন্যবাদ।